ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ যৌন কেলেংকাৰী তুলিৰাম ৰংহাং আৰু দেৱলাল গাৰ্লোচাৰ ঘনিষ্ঠৰ নাক কোচ খোৱা কাণ্ড কাৰ্বি আংলঙৰ দেওপানী সমষ্টিৰ বিজেপিৰ পাৰিষদ শ্ৰৱণ তেলেংগাৰ ঘৃণনীয় কাণ্ড পত্নী থাকোঁতে আন যুৱতীক কৰিছিল অন্তঃসত্ত্বা ৰাইজৰ ৰোষত পৰি অবৈধভাৱে পত্নী পাতি লৈছে দুয়োগৰাকীকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দেওপানী সমষ্টিৰ পাৰিষদ শ্ৰৱণ তেলেংগাৰ নাৰী কেলেংকাৰীৰ পাছত এইবাৰ পোহৰলৈ আহিছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ হাৰাংগাজাও সমষ্টিৰ পাৰিষদ তথা ইএম অমিন্দু হোজাইৰ নাৰী কেলেংকাৰীৰ তথ্য প্ৰথমা পত্নী থকাৰ পাছতো পুনৰ বিবাহপাশত আবদ্ধ হৈছে এসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা অমিন্দু হোজাই হিন্দু ৰীতি নীতি আৰু অসমীয়া নিয়ম অনুসৰি প্ৰথমা পত্নীৰ সৈতে বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় পত্নীক বিয়া কৰাব নোৱাৰে যদিও দুই বিজেপি প্ৰতিনিধিৰ এই কাৰ্যই সকলোৰে চকু কপালত তুলিছে মোৰ ভনীটো হল ছোৱালী মানুহ শ্ৰৱণ তেলেংগা হল বিয়া পতা তাৰ তিনিটা ল'ৰা আছে বুলি মই শুনিছো দেখাটো নাই আৰু মই তাৰ ঘৰত মই নাযাওঁ বাচ্চাটো জন্ম হোৱা কথাটো মই কিমান তাৰিখত জন্ম হ'ল সেইকেইটা মই নাজানো এই মাইকী মানুহজন যেতিয়া মোক ফোন কৰি পেলাই কৈছে তেতিয়াহে মই বস্তুটো বিশ্বাস কৰিলো যে কথাটো মানে হয় সি ইমান দিন লুকাই থৈছে কিয় লুকাই থব ইমান দিন যদি সি লৈছে তেতিয়া ভাল কথা আৰু আমাৰ ডিমাণ্ড আছে যে সি যেতিয়া লৈছে সি ভাল ধৰণে ৰাখিব লাগে ছোৱালীজনী শাস্তি পাব নালাগে কোনোবা দিন সি মানে অৱহেলা কৰিব নালাগে যেনেকা লৈছে ছোৱালী মানুহ তেনেকা এটা ছোৱালীৰ একটা মাইকী মানুহক যিমান অংশদাৰী দিব লাগে যেনেকা ৰাখিব লাগে তেনেকা ধুনীয়া হিচাপত ৰাখিব লাগিব এইটোৱে মোৰ ডিমাণ্ড আছে গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট